অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা প্ৰকৃততে ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰ পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ বিলুপ্ত ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ৰাজনৈতিক দল হৈছে শাসন আৰু জনসাধাৰণৰ মাজত সৰ্বজনৰ প্ৰকাৰৰ ওচৰ চপাই নিয়ে পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে ৰাজনৈতিক দল অথবা দলীয় প্ৰচাৰ ব্যৱস্থা বিৰাট গৰম নকৰিলেও নহয় মা মই স্কুলত যাওঁ যোৱা ময়ো কামতে যাওঁ বহুত দিন যোৱাই নাই খাব মা বা কামৰ পৰা আহিলে নাই মাইনা আহিছা নেকি অ মা আহিলো অ মা মোৰ ভোক লাগিছে খাবলৈ কিবা এটা দিয়া না ৰবা বনাই আছো মাইনা ভাত দিছো খোৱাহি দিয়া মা ওই কথাটি শুনিলো কোনো কানা কৈ তিনি ওই দুবাটি লনি খাই দিলো মই বেজাৰতেহে ঐ আপুনি আজিও মদ খাইছে মোৰ পইচা দি মই কাম কৰিছো মই মদ খাইছো তাতে তোমাৰ ক'ব লগা কিবা আছে নেকি তাইক কেনেকে পঢ়াই আছো ময়ে জানো আপুনি এদিন কামত যায় সেই পইচা কেইটাৰে মদ খাই আহিব এনেকে চলে নেকি ঘৰ বাদ দিয়া সেইবিলাক মই নাজানো মোক চাই দিয়া মই এতিয়া ঘৰত এনেকে খাই আহিলে ছোৱালীজনী কি হ'ব সেইটো জিয়াৰ পিছত হ'ব ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিকৰ দলৰ অৱদান ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাত মাইনা পঢ়ি আছা আঞ্চলিক দলৰ জন্ম হয় আৰু পঢ়ি আছো মা চতুৰ্থতে কেন্দ্ৰৰ ৰাজনৈতিক আঞ্চলিক দলবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকা সৰ্বভাৰতীয় মা মোৰ বহি শেষ হৈছে স্কুলত বাইদেউ নিব দিছে 3 দিন মানে হ'ল তুমিতো দেখিছাই দেউতা আজি কামত গৈ মদ খাই আহিছে কালি মই মালিকৰ পৰা পইচা লৈ কিনে তুমি দিম দিয়া হ'বনে ৰাষ্ট্ৰীয় দলৰ ভাৰতীয় জাতীয় মাইনা কংগ্ৰেছ ভালকে পঢ়িবা দে দেউতাকতো দেখিছাই কেনেকে মদ চদ খাই আহে মই কাম কৰি পঢ়াই আছো পঢ়িবা দে এই পাপু বোলে কামত গেছি কামত গেছি আজি বাবু মই দেখছো আজি এ তেতিয়া আজি মজা ও পাপু পাপু ও পাপু কেনেকুৱানো মেনু দেখোন দে কি হ'ল কোৱাচোন আজি বোলে কাম করবে গেছিলি আজি বোলে কাম করবে গেছিলি ও বামুনসের ঘরে আজি গুটি গিয়া সকম তো করবে যাচ্ছ
সকামটা কৰি আহোঁ এনেও কালি পৰে পেলাই গেলে হাতের বিষ যাওয়াই নাই আজি অলপ খালি বিষ কমবো ক'ত যোৱা তুমি এতিয়া খাই আহিছা আৰু ক'ত যোৱা মই য'তে কি নাযাওঁ তোমাৰ সোধাৰ একো প্ৰয়োজন ছোৱালীজনীক যে এটা বহি কিনিব লাগে খবৰ নাই ইমান দিনৰ মূৰত কামত গৈছে মদ খাই কিনে চব উৰাব এতিয়া কেনেকে ঘৰখন চলাই আছো মইহে জানো কারটো খাবি না চালুতে খাবি ভাই আমি আছি কাহারাতে খাম কাহারাতে দে ভাই দে আজি পাপু আজি আমার কাম করবে গেছিল নহয় বহুত পয়সা পাইছি আজি আমি কাহাটো খাম দে দে কেনু ঢাল তোক মই এটা কথা কওঁ কথাটো মানে কেনে ধৰণৰ জানানে মোৰ ছোৱালীটো ক'ৰবাত যদি থ'ব পাৰোঁ মই মাহত 15,000-20,000 টকা পাম মোকো কৈ আছো আচ্ছা কি তোর আপিতে ছবি কামাক তোর মই থুম বুলি ভাবছো আৰু সেটা মোর এটা লগৰ চিনাকি মানুহ কৈছিল কথা এটা যে ক যদি কাম কৰা আপি এটা পা আমু অফিচত যাওঁ ঘৰত মানে কাম চাম কৰাকে অলপ মানে তাৰ যদি ক'ত আপি পা বোলে আনি দিবি তুই যদি কথা এটা সন্মান দে মোৰ কথা এটা কাটিব পাৰোঁ জানো চিন্তা কৰিব কালিলৈকে তই কথা পাতি ল'বি পইচা পাতি কিমান দি লাগিব তোৰ কথাটো ক'ব লাগিব নহয় ঠিক আছে মই 1500 বা 2000 টকা পালি মই যথেষ্ট চব নলবি হয়নে আমি কামটো কৰিম আমি দুটাই যাম যাই ফালে কথা এটা কাটিম পাতি ফালে কামটো কৰি দি আছো গম পাইছে নে কিন্তু সিদিনা যোনদিনা কামটা কৰিম সিদিনা কিন্তু ইয়াতকৈ বেছি ভাল পাৰ্টি দিব লাগিব চিন্তা কৰিব লাগে তাতে চিন্তা কৰিব লাগে হয় না কেনো ভাল পাতি দিব লাগিব গতিকে আমি যে আপিটা যদি ক'ৰবাত থ'ব পাৰোঁ না মোৰ চিন্তাই নাই চিন্তা নাই মৰা ঐ এতিয়া আমাৰ হল চব যাব লাগে নিশ্চয় হৈছি গতিকে তিৰিৰ গালি খাব লাগিব তো আমি এতিয়া ঘৰত যাওঁ সেইটা কাম কৰিম নেনো ভাই মঙলবাৰে গম নাপায় কথাটো গম পাইছে চিন্তা কৰিব নালাগে আৰু মঙলবাৰে এই জেগা বেছি খাব নোৱাৰা ফুল পাৰ্টি হ'ব বহুত আজি মংগলবাৰ মই বন্ধনত যাওঁ তুমি মাইনাক স্কুলত থৈ আহিবা ঠিক আছে মাইনা তুমি দুটামান স্কুলত যাবা মই বন্ধনত যাম হ'ব দিয়া ঠিক আছে আজি আৰু এইটো চান্সে বিচাৰি আছিলো টেনচন নাই মাইনা আহা স্কুলত যাওঁ আহা দেৰি হ'ল নহয় মাইনা আজি আমি চিৰিয়াখানা চাব যাম গুৱাহাটী ক'ত দিয়া মাও নাই চিন্তা নাছিলে নহয় পাবো এটা কথা হ'ল সি আহিব নোৱাৰে আমাক বস্তুটো লৈ যাব দিছে মানে আপিটো ঠিক আছে ভাই এনেনো তুমিতো জানাই মোৰ সমস্যাৰ কথা মোক কিন্তু আজি পইচা দিবই লাগিব সেইবিলাক পইচাৰ টেনশ্যন ল'ব নালাগে পইচা দিব আপি দিয়ে গোটা দিয়ে আহিম আমি পইচা লৈ আহিম আগে একেলগে খাই আহিম আমি চিৰিয়াখানা চাব নিম অ দাদা দাদা তোমালোকে আহিছা ঘৰতে ছোৱালী কৈছিল কথা এটা মানে হেৰি কৰিলো ঘৰতে ছোৱালীটো এইজনীয়ে চাগে হয় এইজনীয়ে পিছে কি বা কাম জানে ছোৱালীজনী পাপু তই কৰি দিছো কি কাম জানে ঠিক আছে দাদা মোৰ ছোৱালীৰ কাৰণে চিন্তা কৰিব নালাগে মোৰ ছোৱালী বাচন ধোৱাৰ পৰা কাপোৰ ধোৱালৈকে প্ৰায় ঘৰৰ গোটেইখিনি কামেই জানে আপুনি চিন্তা কৰিব নালাগে আৰু পিছে আপুনিতো জানে আৰু মোকতো চিনিয়ে পায় এতিয়া আপোনাৰ বিশ্বাসতে ছোৱালীজনী মই ৰাখিলোঁ আৰু পাছে কিমান বা লাগে এইবিলাক একো চিন্তা কৰিব নালাগে ছোৱালী কাম বনত এক্সপাৰ্ট আছে পিছে দেউতাকৰ অলপ কৰি ভাল হয় নেকি কথাটো কিমান কি লাগে আচ্ছা দাদা মইতো মিনুক কৈছোৱে কথাখান্তি
প্ৰায় 2000 মান হ'লে ভাল হয় আৰু কথাটো হয় অৱশ্যে আজিকালিতো আৰু বস্তু বাৰীৰ দাম কিমান জানাই গতিকে 2000 টকা কৰি দিলে অলপ ভাল হয় তেতিয়া পিছে আপোনাৰ বিশ্বাসতে মই ৰাখিলোঁ, আপোনাকতো মই চিনি নাপাওঁ। ঠিক আছে 2000 টকাৰ কথা কৈছিল যদিকে 2000 দি দিম। আমাৰ ঘৰতো বেলেগ কাম নাই আৰু ভাতখিনি বনাব লাগে, কাপোৰখিনি ধুব লাগে। আমিতো ঘৰত নাথাকে, গোটেই কাম কৰা মানুহ, আমাৰ গোটেই চাকৰিয়ে কৰে, দুজনে মানুহ, এইখিনিয়ে কাম। ঠিক আছে 2000 টকা দি দিম আৰু। ঠিক আছে পাপু তহঁতিতে অলপ বহ মই অলপ ওচৰৰ পৰা মানে এটা কাম অলপ আছে তাতে কৰি পেলাই আহি আছোঁ ঠিক আছে তুমি যাবা নেকি নাই মই আছোঁ তাতে মোক লগ পাবি আহি আছোঁ মাইনা তোমাৰ নামটো পিছে কি? নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা দাস। মাইনা তুমি ভিতৰত যোৱা, খুৰীমাৰ লগত অলপ চিনাকি হোৱা, ঘৰটো চাই লোৱা। ঠিক আছে মই দেউতাৰ লগত অলপ কথা পাতি লওঁ। ঠিক আছে দাদা মই বেছি টাইম নকৰোঁ, মোৰ অলপ পইচা বিৰাট দৰকাৰ আছে যদি দিয়ক পইচাটো। পিছে কিমান মান লাগিব আজি? 1500 মান টকা দিয়ক আৰু মোৰ তেতিয়া মানে কি অংকটো চলি যাব। গোটেই এডভান্স দিব অলপ টান হয়। 1000 টকা দি দিওঁ আজি, নেক্সট মাহটো বহিলে 1000 টকা লৈ যাব। নহয় দিয়ক দাদা যিমান পাৰে আপুনি দিয়ক মোক। ঠিক আছে মোক পইচাটো ভিতৰৰ পৰা লৈ আহক, তুমি 2 মিনিট বহা। ঠিক আছে পইচাটো লোৱা, মোৰ মানে কাম আছে, মোৰ ডিউটি আছে, মই ডিউটিত যাব লাগিব। তুমি গৈ থাকা নহ'লে। মই যাওঁ মাইনাক এবাৰ লগ কৰি দিম। ঠিক আছে লগ কৰা। মাইনা ইপিনে দেউতাই মাতিছে তোমাক। ঠিক আছে মাইনা মই এতিয়া যাওঁ, আমাৰ ঘৰখন কেনেকুৱাকৈ চলি আছে তুমিতো জানাই। মই কাম এটা আছে, সেই কামটো কৰি যাওঁতে তোমাক লৈ গুচি যাম হা। আহিবা কিন্তু দেউতা, মই লৈ থাকিম। ঠিক আছে তুমি নাকান্দিবা হা, তুমি থাকা। হাই গাইজ, হাই গাইস। আমি এই ভিডিঅ'টো বনাই কিনে ইয়াকে বুজাব বিচাৰিছোঁ যে কোনো মাক দেউতাকে যেন এনেকৈ সৰু ল'ৰা ছোৱালীক বেলেগৰ ঘৰত কাম কৰাকৈ নথৈ তেওঁলোকক উচিত শিক্ষা দিয়ে, ইয়াকে বুজাইছোঁ। শেষত আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ঘণ্টা বাটনটো দাবিব নাপাহৰিব। বাই। বাই।